হাই গাইজ মই কৃপনাথ দলে আপোনালোকক আজি ঢকুৱাখানা ফাট বিহুৰ লাইভ দেখুৱাবলৈ আহি আছোঁ। আপোনালোকে চাই থাকিব। মই এতিয়া ঘৰৰ পৰা ওলাই আছোঁ। এয়া আজি 1 দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে শোভাযাত্ৰা আৰম্ভ কৰিছে। এয়া সকলোৱে মিলি শোভাযাত্ৰা কৰিছে, সাংস্কৃতিক শোভাযাত্ৰা। ইয়াত সকলোৱে মিলি জাতি ধৰ্ম নিৰ্বিশেষে শোভাযাত্ৰা কৰে, সাংস্কৃতিক শোভাযাত্ৰা। এয়া আমাৰ অমৃতা গগৈ বাইদেউ। এয়া অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুবলীয়া ৰাইজৰ একাংক প্ৰতিকূল বতৰকো নেওচি আজিৰ ঢকুৱাখানা জনসমুদ্ৰত পৰিণত হ'ল। আপোনালোকে চাই থাকক। নৃত্যৰত অৱস্থাত অমৃতা গগৈ বাইদেউ। এই মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰিছে। জনপ্ৰিয় কণ্ঠশিল্পী লোকসংগীত আদৰণি জনাইছে উদযাপন সমিতিয়ে। এটি আকৰ্ষণীয় অনুষ্ঠানত উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনোৱা মুখ্যনী বিহু উদ্বোধক ডাঙৰীয়ানী শ্ৰদ্ধা শ্ৰীযুক্ত ৰূপা নীলি বাইদেউ আমাৰ মাজত উপস্থিত হৈছে। আমি বিহু সমিতি উদযাপন সমিতি আৰু ঢকুৱাখানাবাসী ৰাইজৰ হৈ তেখেতক আদৰণি জনাব খুজিছোঁ। তেখেতক আদৰণি জনাব উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধা শ্ৰীযুত প্ৰাঞ্জল গোহাঁই ডাঙৰীয়া আৰু সন্মানীয় সম্পাদক শ্ৰীযুত দেৱেন গগৈ ডাঙৰীয়া। বেছি দীঘলীয়া নকৰোঁ, দুটামান কবিতা গাই থৈছোঁ। এতিয়ালৈকে যিখিনি গীতত কণ্ঠদান কৰিলোঁ অন্যতমৰ আটাইতকৈ ভাল লগা মই অন্যতম গাবলৈ